নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ R&D ফিগাৰী ফাৰ্মলৈকে স্বাগতম জনাইছোঁ। আজি গাহৰি পোৱালি কেনেকৈ কাচি কৰা হয় বা কাষ্ট্ৰেশ্যন কৰা হয় তাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কাষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে কিছুমান কথা মনত ৰাখিব লাগিব। আপোনালোকে যিকোনো এণ্টিবায়'টিক আৰু পেৰাচিটামল 1 ml আপোনালোকে চিৰিঞ্জত এনেদৰে ভৰাই ল'ব, যাতে পোৱালিটো কাষ্ট্ৰেশ্যন কৰাৰ আগত বা কাচি কৰাৰ আগত আপোনালোকে এই বেজীটো দিব লাগিব। এই বেজী দিয়াৰ মেইন উদ্দেশ্যটো হ'ল আচলতে আমি কাচি কৰোঁতে আচলতে পোৱালিটোৱে বিষ অনুভৱ হয় বা কষ্ট অনুভৱ হয়, আৰু বেজীটো দিলে আপোনালোকে পোৱালিটো বিষৰ পৰা পৰিত্ৰাণ পাব, আৰু যিটো কাষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ গাহৰি পোৱালিটো যিটো জ্বৰ হ'ব, আৰু এই মেলনেক্স প্লাছটোৱে আপোনালোকৰ এই জ্বৰটো নাইকিয়া কৰিব, আৰু লাহে লাহে আপোনাৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এইদৰে আপোনালোকে চিৰিঞ্জত ভৰাই ল'ব 1 ml কে, যাতে পোৱালিটো আপোনালোকে দিব পাৰিব। কাচি কৰোঁতে আপোনালোকে ব্লেড ব্যৱহাৰ কৰিব পাৰে, নতুবা কাষ্ট্ৰেশ্যন ব্লেড পোৱা যায়। যিকোনো ধৰণৰ তেনেকুৱা ব্লেড বা কাষ্ট্ৰেশ্যন ব্লেডৰ সহায়ত আপোনালোকে অপাৰেশ্যন কৰিব পাৰে। তাৰপিছত অপাৰেশ্যন কৰোঁতে আপোনালোকে গা উখাবৰ কাৰণে ডাষ্টিন পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, নতুবা আমাৰ ঘৰুৱা বা গাঁৱত যিটো সহজে পোৱা যায় আপোনাৰ হালধিটো এটা নেচাৰেল এণ্টিচেপ্টিক মেডিচিন বুলি কোৱা হয়, যাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তেতিয়া গাটো কোনো ধৰণৰ ইনফেকশ্যন নহয় আৰু গা উখোৱাত সহায় কৰে, আৰু বিশেষকৈ এণ্টিবায়'টিকটো লগাই থোৱা এণ্টিবায়'টিক বেজীয়ে গাটো উখোৱাত সহায় কৰিব। গতিকে আপোনালোকে বেজীটো মাৰি ল'ব কাষ্ট্ৰেশ্যন কৰাৰ আগত। তাৰপিছত আপোনালোকে কাষ্ট্ৰেশ্যন কৰিব পাৰে। এইদৰে আপোনালোকে বেজী দিব, ধুনীয়াকৈ দিয়াৰ পিছত এতিয়া আপোনালোকে কাষ্ট্ৰেশ্যনৰ কাৰণে ৰেডি কৰিব পাৰে। আজি আচলতে সহজ পদ্ধতিৰ সহায়ত কেনেদৰে কাচি কৰা হয় তাকে দেখুৱাব বিচাৰিছোঁ। ইয়াত কোনো ধৰণৰ দামী মেডিচিন বা মলম বা তেনেকৈ এণ্টিচেপ্টিক ক্ৰীম এনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰা নাই, বা পাউডাৰ ব্যৱহাৰ কৰা নাই। আমি সহজ পদ্ধতি, গাঁৱত যেনেদৰে আমি সহজ পদ্ধতিৰ সহায়ত কাচি কৰা হয় তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এইদৰে মেল অৰ্গেন পাৰ্টটো আপোনালোকে কাটি কিনি উলিয়াই দিব লাগিব। উলিয়াই দিয়াৰ পিছত আপোনালোকে আমি যিহেতু হালধি ব্যৱহাৰ কৰিম, গতিকে এইখিনি জেগাত আমি হালধি ব্যৱহাৰ কৰিম, যাতে কোনো ধৰণৰ ইনফেকশ্যন নহয়। আৰু হালধিটো যিহেতু এটা নেচাৰেল এণ্টিচেপ্টিক মেডিচিন, গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। নহ'লে আপোনালোকে ডাষ্টিন পাউডাৰ বা তেনেকুৱা কিছুমান মলম ব্যৱহাৰ কৰিব পাৰে, যাতে গাটো মানে অতি সোনকালে উখাব পাৰে। কিন্তু ইয়াত মই যিহেতু সহজ পদ্ধতি দেখুৱাই দিছোঁ, যাতে সকলোৱে এই পদ্ধতিৰ সহায়ত আপোনালোকে নিজৰ গাহৰি কাচি কৰিব পাৰে। আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিব, লাইক আৰু কমেণ্ট কৰিব বুলি আপোনালোকৰ ওচৰত আশা থাকিল। আজি ভিডিঅ'টো কাষ্ট্ৰেশ্যনৰ ওপৰত আছিলে। আপোনালোকে পৰাপক্ষত অভিজ্ঞ ব্যক্তিৰ পৰাহে পৰীক্ষণ লৈ বা ইচি লোৱাৰ পিছতে এনেকৈ কাষ্ট্ৰেশ্যন কৰিব। কোনো
আনুষ্ঠানিক শিক্ষা বা ট্ৰেইনিং নোহোৱাকৈ কেতিয়াও কাষ্ট্ৰেশ্যন নকৰিব কাৰণ এনেকৈ অভিজ্ঞতা নাথাকিলেও হয়তো আপোনালোকৰ কাষ্ট্ৰেশ্যনটো অপূৰ্ণ হ'বও পাৰে বা গাহৰি ডাঙৰ ৱাট হয়তো এঙাৰ হ'ব পাৰে হয়নে সেইদৰে আপোনালোকে কাষ্ট্ৰেশ্যন কৰাৰ পিছত হালধি বৰাই ধুনীয়াকৈ মিলাইখিনি এৰি দিব ধন্যবাদ